হাই গাইছ মই সেকেন্ড ভিডিঅ' লগাব আপোনালোকৰ স্বাগতম জনালোঁ। আমি বৰ্তমান আহিছোঁ অলপ ফুৰিবলৈ। এই আছে চলি আছে ইয়া এৰা আছে। আমাৰ প্ৰথম ব্লগটো আপোনালোকে বহুত মৰম দিছি আৰু দ্বিতীয় ব্লগটোত মৰম দিব বুলি আশা কৰিলোঁ। আজি আমি আহিছোঁ আমাৰ সেউজীয়া পৰিৱেশ দেখাবাক লাগি। চ' আমি আমাৰ ইয়াতে ভুঁই ৰুই আছে চাব পাৰে, এইভাগে ভুঁই ৰুই আছে দেখাই দিয়া, এইভাগে দেখাই দিয়া। এইয়া চাওক হ'লে প্ৰায় এই অলপমান আছে আৰু ৰোৱা আছে প্ৰায় আমাৰ, আৰু আমাৰ এইভাগেতো আধা আধি কমপ্লিট আছে। এইভাগে অলপ দেখাই দিয়া, এইভাগে এই চাওক আপোনালোকে অলপ জুম কৰি দিবা কেমেৰাটো। এইভাগে ৰুই আছে, গম পাইছেনে? আমাৰ এইটো ৰাস্তা দেখাই দি এইটো ৰাস্তা আমাৰ এইটো আড্ডা দিয়া দিনটোত আড্ডা দিয়া ৰাস্তা। আমি এনেই বৰ্তমান এই ঘৰৰ থেকে ফুৰিবলৈ আহিছোঁ। বঢ়িয়া জেগা বঢ়িয়া। আপোনালোকে এনেকৈ মৰম চেনেহ দি থাকিব আশা কৰিছোঁ আমি, তাকে কৈছোঁ। আপোনালোকেতো আৰু মৰম দিছিয়ে আমাক, যিখিনি পাৰে তাকে দিব। গৰমত কচি ফাটি গৈছি দে হাই গাইছ, আমি বৰ্তমান কাছহঁতৰ ঘৰলৈ আহিছোঁ। এইটো চাওক লাইটটো দিয়ে আকৌ। এইটোৱে হৈছে সিহঁতৰ ৰুম। কোন থাকে থাকে এই একো নাই, সিহঁতৰ ৱাইফাই আছে সিহঁতৰ। এই গাইছ আমি ইয়াতে মাছ ধৰি আছোঁ। এই চাওক মাছ উঠিছে ইয়াতে। এইজনে আকৌ মাছ নিব আহিছে। নি হ'ব যা খাজুৰ টিচান কিনে পাইছে হা এই গাইছ তোতে পেয়াক কৰি আছে তোৰ পৰা আহিলোঁ। এতিয়া বৰ্তমান গৰু নিবলৈ আহিছোঁ। গৰু লৈ যাওঁ, এই গৰু আছে ইয়াতে, গৰু লৈ যাওঁ তাক। এনে বাই বাই। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব। আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাইছোঁ। বাই বাই।